हेलो কাৰ্বি আংলঙত এবাৰ কিমান আশাবাদী আপোনালোকে? আমি সম্পূৰ্ণ আশাবাদী, কাৰণ আপোনালোকে আজি কাৰ্বি আংলঙসমূহ বা কাৰ্বি আংলঙৰ সকলো জনসাধাৰণৰ মাজত এইটোৱে ভাষ্য যে বা তেওঁলোকৰ এইটোৱে আশা যে বহুত হ'ল এই বিজেপিৰ লুটৰ ৰাজনীতি। এতিয়া সকলোৱে শান্তি সমৃদ্ধি বিচাৰিছে, সকলোৱে বিচাৰিছে যে সকলো মানে বাস্তৱ সকলোৰে আজি এটা ভাল পৰিৱেশত সকলোৱে থাকক, চাকৰি বাকৰি হওক বা আজি মূল্যবৃদ্ধি ৰোধ হওক, এইবিলাক সকলো বহুত ধৰণৰ কথাবিলাক আছে, বহুত আয়ামনি আছে। আৰু বিশেষকৈ কাৰ্বি আংলঙৰ কথা আমি সকলোৱে জানো, অসমৰ ৰাজনীতিত আজি কাৰ্বি আংলঙৰ পৰা কি ধৰণে মানে গোটেই কথাবিলাক চলি আছে। সেইকাৰণে আগন্তুক সময়ত আমি চেষ্টা কৰিম। সেইকাৰণে আমি সংগঠনটো ষ্ট্ৰং কৰি ল'ম। সংগঠন ষ্ট্ৰং কৰিলে কিমান আহিব আপোনালোকে নিজে গম পাব, আৰু আমি আগন্তুক নিৰ্বাচনবিলাকত হ'ম বুলি আশা কৰিম। প্ৰত্যাহ্বানটো বহুত আছে, আৰু হয় ৰাইজে এতিয়া চৰকাৰ বনাই, নহয় জানো? এসময়ত আমাৰ কংগ্ৰেছো আছিলে, তাৰপাছতে এতিয়া বিজেপি আছে, আগতো বেলেগ দলো আছিলে। কিন্তু তেনেধৰণে ৰাইজে এতিয়া দেখি পাইছে যে কি ধৰণে আজি ৰাইজক বিজেপি চৰকাৰখনে প্ৰতাৰণা কৰি আহিছে। আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰে কথা চাওক, আজি যি কথা কয়, আজি কাৰ্বি আংলঙৰ কথাই চাওক। আমাৰ যি ইয়াতে লোকেল খিলঞ্জীয়া লোকসকল আছে, তেওঁলোকৰ মাটিবিলাক কি ধৰণে বিক্ৰী কৰা হৈছে আমি সকলোৱে জানো। আজি মানুহৰ হাতত নিজৰ পইচা নোহোৱা হৈছে। আজি মানে যি চাকৰি বাকৰি পাব লাগিছিল নাই, জনগোষ্ঠীৰ লোকসকলে কি ধৰণে সন্মান পাব লাগিছিলে সেইখিনি নাই পোৱা। তো সেইকাৰণে আপোনালোকৰো যি আমাৰ সংবাদ বন্ধুসকল আছে, আপোনালোকৰ যদি কিবা কয় যে আপোনালোকৰ ওপৰতো বিপদ আহি যায়, নহয় যে বাক স্বাধীনতা নাইকিয়া হৈ গৈছে। তো সেইখিনি সকলো ৰাইজে গম পাইছে, আৰু সেইকাৰণে প্ৰত্যাহ্বান আছে, কাৰণ চেলেঞ্জেছবিলাকতো থাকিবই। সেইবিলাকৰ পৰা ৰাইজক কেনেকৈ আমি উদ্ধাৰ কৰিব পাৰোঁ তাৰ কাৰণে আমাৰ চেষ্টা থাকিব, আৰু আমাৰ সভাপতি কোৱাৰ দৰে যুঁজ এখন হ'ব। সেইকাৰণে ৰাইজৰ হৈ পেলাই আমি সকলোৱে ৰাইজৰ লগত আমি এই যুঁজখন কৰি পেলাই ৰাইজক আমি